Welcome back my YouTube channel JD Blog. So বন্ধুসকল আপোনালোকে গম পাইছে যে যোৱা কালিৰ পৰা বা আজি ৰাতিপুৱা আপোনাৰ চেনেলৰ পৰা হঠাৎ ভিউজ আৰু সাবস্ক্ৰাইব বিলাক কমি গৈছে। তো আপোনাৰ চেনেলৰ পৰা যোৱা কালি ৰাতি হয়তো আপোনাৰ চেনেলত ভিউজ আৰু সাবস্ক্ৰাইব বিলাক সকলো ঠিকে আছিল আৰু ৰাতিপুৱা যেতিয়া আপুনি ইউটিউবটো পুনৰ খুলিছে দেখিব যে আপোনাৰ সাবস্ক্ৰাইব আৰু ভিউ বিলাক কমি গৈছে। অৱশ্যে কিছুমানৰ যোৱা কালি সাবস্ক্ৰাইব আৰু ভিউ বিলাক কমিছে আৰু এনেকুৱা নহয় যে এইবাৰেই প্ৰথম আপোনাৰ সাবস্ক্ৰাইব আৰু ভিউ বিলাক কমিছে। ইয়াৰ আগতেও এনেকুৱা ধৰণৰ হৈছে যে হঠাৎ সাবস্ক্ৰাইব আৰু ভিউৱাৰ্ছ বিলাক ইউটিউবৰ পৰা অটোমেটিক্যালি কমি গৈছে। আসলতে বন্ধুসকল এটো কিহৰ কাৰণে হৈছে চাওক ইউটিউবৰ ফালৰ পৰা বৰ্তমান কিছুমান আপডেট কৰা হৈছে আৰু ইয়াৰ আগতেও তেনেকুৱা আপডেট কৰিছিলে যাৰ কাৰণে সাবস্ক্ৰাইবাৰ আৰু ভিউ বিলাক অটোমেটিক্যালি কমি গৈছিল। তো আপোনালোকে এতিয়াও খবৰ এটা পাইছে বা গম পাইছে যে ইউটিউবৰ ফালৰ পৰা আপোনাৰ চেনেল মনিটাইজেশন নোহোৱাকে আপোনাৰ চেনেলত এতিয়াৰ পৰা মানে আৰু কিছু দিনৰ পিছৰ পৰা আপোনাৰ চেনেল যিবিলাক ভিডিও আপলোড কৰে সেইবিলাকত আপোনাৰ এডভাৰটাইজ চলিব আপোনাৰ চেনেল মনিটাইজেশন নোহোৱাকে। তো গতিকে ইউটিউবৰ ফালৰ পৰা টেকনিক্যালি বহুত বিলাক আপডেট কৰিছে আৰু আপুনি যদি চাই যে আপোনাৰ ইউটিউব ষ্টুডিওত যদি চাই আপোনাৰ ভিউৱাৰ্ছ আৰু ভিউ আৰু আপোনাৰ সাবস্ক্ৰাইব বিলাক কমিছে কিন্তু আপুনি যদি একেই আপুনি চেনেলটোত গৈ যদি বা আপুনি যদি ডেস্কটপ মোডত চাই তেতিয়া হলে আপোনাৰ যোৱা কালিৰ দৰে আপোনাৰ সকলোখিনি ঠিকে আছে। তো গতিকে ভয় কৰিব লগা তেনেকুৱা একো নাই। যদি খুব সম্ভৱ যদি সোনকালে হয় যেতিয়া আপডেট বিলাক সকলো ঠিক হ'ব আশা কৰো গোটেইখিনি আকৌ আগৰ দৰে ভিউৱাৰ্ছ আৰু সাবস্ক্ৰাইব খিনি গোটেইখিনি আহিব। তো গতিকে ভিডিওখিনি এইখিনি আছিল এটা জেনাৰেল ইনফৰমেশন আছিল। তো গতিকে যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব।